এটি ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। আৰু এই ভিডিঅ'টোত ৰাহুল গান্ধীয়ে কৈছে যে গোটেই ভাৰতবৰ্ষৰ ভিতৰত আমাৰ অসমৰ মুখ্যমন্ত্ৰীজনেই হৈছে এজন ভ্ৰষ্টাচাৰী মুখ্যমন্ত্ৰী, আৰু এইজন মুখ্যমন্ত্ৰীৰ নিচিনা তেওঁ ক'তো দেখা নাই। গতিকে অকল মুখ্যমন্ত্ৰী বুলিয়ে নহয়, তেওঁ এষাৰো কৈছে যে মুখ্যমন্ত্ৰীৰ লগতে মুখ্যমন্ত্ৰী পৰিয়ালৰ সদস্য, ল'ৰাই হওক বা ছোৱালীয়ে হওক, সকলো কাৰাপশ্যনত নামি পৰিছে। আৰু যি ভ্ৰমণসূচী লৈ 8দিনীয়া যি ন্যায় যাত্ৰা বুলি যি এটাৰ তেওঁলোকে কাৰ্যসূচী লৈ আমাৰ অসমলৈ আহিছে, আৰু এই 8দিনীয়া কাৰ্যসূচীত এতিয়া আমি দেখিবলৈ পাম সকলো অসমবাসী ৰাইজে এপিনে ৰাহুল গান্ধী আৰু এপিনে মুখ্যমন্ত্ৰী ডাঙৰীয়া, আৰু দুয়োজনৰ মাজত কথাৰ তৰ্কাতৰ্কি, ইজনে সিজনক কাটিং মৰা আমি হয়তো দেখিবলৈ পাম। যিহেতু মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে কৈছে যে ৰাহুল গান্ধী ন্যায় যাত্ৰা, কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়া ভাষ্য শুনিবলৈ পালোঁ যে তেওঁ ন্যায় যাত্ৰা নহয়, এইটো মিয়া যাত্ৰা। গতিকে কি ক'ম। আৰু আজি দেখিবলৈ পালোঁ যে ৰাহুল গান্ধী যি আজি কাৰ্যসূচী লৈ আমাৰ আমগুৰিত আজি প্ৰথম নাগালেণ্ডৰ পৰা প্ৰৱেশ কৰিছিলে, কিন্তু মানুহো আমি আমগুৰিত ইমান মানে আজি আৰু এটা এপিনে আপোনালোকে হয়তো মন কৰিছে চাগে, বহুতৰে মই শুনিবলৈ পাইছোঁ কমেণ্টত বা বহুতে কৈ আছে যে আজি যিহেতু সকলোবিলাক মহিলাই মানে বিভিন্ন ধৰণৰ কাৰ্যসূচীত, ধৰি লওক পঞ্চায়তত গৈছে, কিবা কোনোবাই চাউলৰ কাৰ্ড আনিব গৈছে, কোনোবাই কিবা গোটৰ পইচা আহিছে, গতিকে সকলোখিনি মহিলা য'ত ত'ত ব্যস্ত। গতিকে বহুতে কৈ আছে যে আজি মহিলাসকলক মানে ক'ৰবাত এই মিটিঙলৈ নোযোৱা কৰি পেলালে, বা ৰাহুল গান্ধী মিটিঙত মানুহ কমাবৰ বাবে আজি হয়তো এনেকুৱা এটা কাৰ্যসূচী উলিয়াই দিলে। চাউলৰ কাৰ্ড দিয়া, ক'ৰবাত গোটৰ পইচা পাবৰ কাৰণে মহিলাসকলক তালৈ পঠিয়াই দিলে, এনেকুৱা ধৰণৰ আমি শুনিবলৈ পাইছোঁ। গতিকে আমি অনাগত 8 দিনত আমি হয়তো এনেকুৱা ইজনে সিজনক খিচলিং কৰা বা ইজনে সিজনক সমালোচনা কৰা আমি দেখিবলৈ পাম। আৰু আমি অসমবাসী ৰাইজে এটা কথা আকৌ, মই আকৌ কোনো কংগ্ৰেছী বা বিজেপি বা মই এনেকুৱা ৰাজনীতিক লৈ মেলি মই কাৰো পক্ষে মই কোৱা নাই আকৌ দেই। যিটো আচলতে মই দেখিছোঁ, যিটো শুনিছোঁ, মই এই কথাখিনিয়ে কৈছোঁ। ইয়াত কোনো ৰাজনীতিৰ কথা নাহে। এজন ক্ৰিয়েটৰ হিচাপে, ভিডিঅ' ক্ৰিয়েটৰ হিচাপে মই মাথো আপোনালোকৰ আগত দাঙি ধৰিবলৈ মই চেষ্টাহে কৰিছোঁ। বা যি কি নহওক, আপোনালোকে এতিয়া এই যি মন্তব্য দিছিলে ৰাহুল গান্ধীয়ে, যি ভাষ্য আগবঢ়াইছিলে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক লৈ, তাকে অলপ আপোনালোকে শুনকচোন। सबसे करप्ट चीफ मिनिस्टर असम का चीफ मिनिस्टर है। परिवार के सब मेंबर, चाहे बच्चे हो, वो स्वयं हो, उनकी बीवी हो, कोई ना कोई करप्शन में सबके सब लगे हुए एक साथ। और वो सोचते हैं, देखिए वो सोचते हैं कि पैसे से पूरी असम की जनता को खरीदा जा सकता है, क्योंकि उनको पैसे से खरीदा जा सकता है, इसलिए वो सोचते हैं कि पूरी असम की जनता को पैसे से खरीदा जा सकता है। असम की जनता पैसे से नहीं खरीदी जा सकती, कोई कीमत ही नहीं है। असम की जनता शंकर देव की जनता है। उन्होंने आपको रास्ता दिखाया है और आपने बाकी देश को रास्ता दिखाया है। देश के युवाओं के सामने सबसे बड़ा मुद्दा बेरोजगारी है। मैं अगर यहां सवाल पूछूं युवाओं से, यहां पे असम में इस मीटिंग में कितने युवा बेरोजगार हैं, हाथ उठा के दिखाओ। ये देख लो, जहां भी आप सवाल पूछोगे, हिंदुस्तान के किसी भी प्रदेश में पूछो, आपको बेरोजगारी दिखाई देगी। 2-3 उद्योगपतियों के लिए सरकार चलाई जाती है, चाहे एयरपोर्ट्स हो, पोर्ट्स हो, कृषि हो, इंफ्रास्ट्रक्चर हो। नरेंद्र मोदी ने सारा का सारा अदानी जी के हाथ कर दिया, और यहाँ आपके चीफ मिनिस्टर सारा का सारा अपने हाथ कर रहे हैं। কি ক'ম আৰু, ভিডিঅ'টো চালেই আপোনালোকে মানে এইকেইদিনত হয়তো এনেকুৱা ধৰণৰ আমি ভিডিঅ' পাই থাকিম। হয়তো এনেকুৱা ধৰণৰ মানে আহিব, ইজনে সিজনক তুলুঙা মন্তব্য কৰা হয়তো আমি ৰাইজে দেখিবলৈ পাম। বা যি কি নহওক, যদি ভিডিঅ'টো ভাল পালে ভিডিঅ'টোক লাইক কৰিব, চেনেলটো শ্বেয়াৰ কৰিব, আৰু পাৰিলে ছাবস্ক্ৰাইব এটা কৰি দিব। তেতিয়াহ'লে আজিলৈ আহিছোঁ। ভালে থাকক, কুশলে থাকক আপোনালোক সকলো। জয় আই অসম। বাই বাই।